নমস্কাৰ, মই ৰাজেন শইকীয়া। ধন্যবাদ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, ধন্যবাদ জনাইছোঁ অসম চৰকাৰক আৰু ধন্যবাদ জনাইছোঁ আপোনাক, কাৰণ ভিডিঅ'টো শেষলৈকে আপুনি চাব বুলি আশা থাকিলে। ভিডিঅ'টোৰ শেষত এটা সাংগঠনিক মন্তব্য আপুনি আগবঢ়াব বুলি আশা থাকিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈছিলে তেতিয়া তেখেতে এটা প্ৰতিশ্ৰুতি দিছিলে যে অসমত 2 লাখ নিবনুৱাক তেখেতে সংস্থাপন দিব, অসম চৰকাৰৰ দ্বাৰা তেখেতে চাকৰি দিব। ঠিকেই, ভাল লাগিলে মন্তব্যটো শুনি, কিন্তু কিছুমান মই তথ্য আপোনালোকক দিব বিচাৰিছোঁ। তেখেতে 2021 চনৰ পৰা 2026 চনলৈকে কিমান চাকৰি দিলে আপোনালোকে ভিডিঅ'টোতো নটিচ কৰি যাব। 2021 চনত তেখেতে চাকৰি দিলে 4,779 জনক, 2022 চনত তেখেতে চাকৰি দিলে 35,130 জনক, 2023 চনত তেখেতে চাকৰি দিলে 55,593 জনক, 24 চনত তেখেতে দিলে 23,956 জনক, 2025 চনত এবাৰ দিছিলে 342 জনক আৰু এবাৰ দিছিলে 35,000 যুৱক যুৱতী। ঠিক আছে, ইমান ধুনীয়া চাকৰি তেখেতে দি আছে। 2026 চনৰ 10 জানুৱাৰী তাৰিখে তেখেতে চাকৰি দিলে 6,347 জন যুৱক যুৱতীক। ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখে 2026 চনৰ 11 তাৰিখে তেখেতে চাকৰি দিলে 1,879 জনক। মাৰ্চ মাহৰ 5 তাৰিখে তেখেতে চাকৰি দিলে 289 জনক। মাৰ্চ মাহৰ 12 তাৰিখে চাকৰি দিলে 5,690 জনক। তেখেতে মুঠ 21 চনৰ পৰা 26 চনলৈকে তেখেতে 1,69,000 যুৱক যুৱতীক তেখেতে চাকৰি দিলে। ভাল, ঠিক আছে। তেখেতে প্ৰতিশ্ৰুতি কৰিছিলে 2 লাখ যুৱক যুৱতীক আৰু তেখেতে চাকৰি দিলে 1,69,000 যুৱক যুৱতী। ভালেই ধুনীয়া এটা তেখেতে চাকৰি দিছে, কিন্তু এতিয়াৰ যিখিনি তথ্য আপোনালোকক দিম সেই তথ্যখিনি আপোনালোকে ভালকৈ শুনি যাব। 2021 চনত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে, হায়াৰ ছেকেণ্ডেৰী কিমানে ডিগ্ৰী কিমানে পাছ কৰিছিলে সেইটো মই আপোনালোকক কৈ যাম। 2021 চনত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে 2,47,335 জনে, আৰু সেই বছৰতে বেচেলৰ ডিগ্ৰী অৰ্থাৎ BA, BSc, BCom, BBA, BTech এইবোৰ পাছ কৰিছিলে প্ৰায় 1,42,000। 2022 চনত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে 1,71,643 জনে। সেই একে বছৰে বেচেলৰ ডিগ্ৰী পাছ কৰিছিলে 1,58,000। 2023 চনত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে 2,40,431 জনে। সেই একে বছৰতে বেচেলৰ ডিগ্ৰী পাছ কৰিছিলে 1,65,000। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে 2,42,794 জনে। বেচেলৰ ডিগ্ৰী পাছ কৰিছিলে 1,72,000 জনে। 2025 চনত 2,47,462 জন ষ্টুডেণ্টে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে আৰু বেচেলৰ ডিগ্ৰী পাছ কৰিছিলে অলমষ্ট প্ৰায় 1,78,000 জনে। টোটেল 21 চনৰ পৰা 25 চনলৈকে 11,49,763 জন যুৱক যুৱতীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে। বেচেলৰ ডিগ্ৰী কিমানে পাছ কৰিছিলে জানে? 8,15,000, অলমষ্ট 8,15,000 যুৱক যুৱতীয়ে এই 5 বছৰত ডিগ্ৰী পাছ কৰিছিলে 8,15,000 আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে 11,49,763 জনে। কিন্তু অসম চৰকাৰে 5 বছৰত 1,69,000 চাকৰি দিছে। তেতিয়া আপোনালোকে যে এই প্ৰশংসা কৰি থাকে হিমন্ত বিশ্ব শৰ্মাক, এই প্ৰশংসা কৰি থাকে যে অসম চৰকাৰক ইমান চাকৰি দিছে, কিমান চাকৰি দিছে, সেইটো আপোনালোকে ভাবি লওক যে এই 4 বছৰত 2024 চন আৰু 2025 চন এই বিগত বৰ্ষত চাকৰি বিচৰা সংখ্যক কিমান জানে? আনএমপ্লয়মেণ্ট 21,16,000। এই তথ্য আপোনালোক সকলোৱে গুগলত পাই যাব। এইটো হৈছে ভেৰিফাইড নাম্বাৰ। এই নাম্বাৰবিলাক যে মই ক'লোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে 5 বছৰত 1,49,000। এই সকলোবিলাক ষ্টুডেণ্ট কি চাকৰি পোৱা যোগ্য নহয় নেকি? মাত্ৰ ইমান 11 লাখ 8 লাখ ছাত্ৰ ছাত্ৰীৰ মাজত কি অকল 2 লাখে 5 বছৰত কি 2 লাখ যুৱক যুৱতীয়ে চাকৰি পোৱা যোগ্য নেকি?
সেয়া অসম চৰকাৰৰ আপোনালোকে ভাবে নেকি এয়া অসম চৰকাৰৰ এটা ছাকচেছ বুলি সফল হৈছে বুলি বাকী ষ্টুডেণ্টবিলাকে কি কৰিব মহাৰাষ্ট্ৰত গৈ কৰ্ণাটকত হায়দৰাবাদত গৈ কোম্পানীত কাম কৰিব কিমান ফেমিলিয়ে কিমান যুৱক যুৱতীক হেৰুৱালে সেই তথ্য আপোনালোকে নিশ্চয় দেখি আছে টেলিভিছন পৰ্দাত আপোনালোকে দেখিবলৈ পায় যে অসমৰ যুৱক যুৱতী বাহিৰত কাম কৰিবলৈ গৈ তেখেতলোকৰ মৃত্যু হৈছে তেতিয়া এয়া অসম চৰকাৰৰ সফল কাহিনী অসম চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে 2 লাখ চাকৰি দিব কিন্তু চাকৰি দিলে 1,69,000 তেতিয়া বাকীসকল কি হ'ব বাকীসকলৰ কথা কোনটো দিশত তেখেতলোকে আলোচনা কৰিলে আপোনালোকে মোক এটা সাংগঠনিক মন্তব্য দিয়ক যে তেখেতলোকে প্ৰতিশ্ৰুতি দিয়া সেই চাকৰি ঠিকে আছে চাকৰি দিছে বাকীসকলক কি কৰিছে আপোনালোকে যে কৈ আছে চাকৰি দিছে কোনটো দিশত আগবাঢ়ি গৈছে নিবনুৱা বাঢ়িছে নে কমিছে সেয়া আপোনালোকে কওক বৰ্তমান সময়ত তথ্য প্ৰযুক্তিবিদ্যা কিমান আগবাঢ়ি গ'ল কিন্তু অসম কিমান পিছ পৰি আছে চাকৰিৰ ক্ষেত্ৰত বাকী ৰাজ্যবিলাক কিমান আগবাঢ়ি গ'ল অসম কিমান পিছ পৰি আছে সেইটো আপোনালোকে জনাওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা সময়ত শিক্ষামন্ত্ৰী আছিলে বৰ্তমান অসমৰ তেখেতে মুখ্যমন্ত্ৰী তেখেতে শিক্ষা দিশত কিমান আগবাঢ়ি গ'ল সেইটো আপোনালোকে কওক আপোনালোকে প্ৰশংসা কৰি থকা অসম চৰকাৰে কিমান সংখ্যক যুৱক যুৱতীক সংস্থাপন দিলে আপোনালোকে এবাৰ কেলকুলেশ্যন কৰি চাওক 5 বছৰত এয়াই নহয় কেৱল আৰু আহি আছে ধন্যবাদ জনাব আপোনালোকক যদি ভিডিঅ'টো শেষলৈকে চাইছে এটা সাংগঠনিক মন্তব্য আপোনালোকে দিব আৰু ভিডিঅ'টো সেইসকলক শ্বেয়াৰ কৰক যিসকলে বিজেপিৰ কথা কৈ থাকে যিসকলে অসম চৰকাৰৰ কথা কৈ থাকে ধন্যবাদ